হেল্ল' বন্ধুসকল, আপোনালোকে কি জানেনে যে ইউটিউবৰ সকলোবোৰ চেনেলৰ ভিতৰত টপ 1 চেনেল কোনটো? অৰ্থাৎ ছাবস্ক্ৰাইবাৰৰ ক্ষেত্ৰত কোনটো চেনেল নাম্বাৰ 1 হৈছে? যদি নাজানে মই কৈ দিওঁ যে ইউটিউবৰ টপ 1 চেনেলটো হ'ল টি চিৰিজ। আপোনালোকে ভাবিছে চাগে এই টি চিৰিজ চেনেলটো ভাৰতীয় নহ'বই পাৰে, এইটো বিদেশী বুলি ভাবিছে, কিন্তু নহয়, এই চেনেলটো সম্পূৰ্ণ ভাৰতীয়। বৰ্তমান এই চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 179 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু ইয়াৰে 4 নম্বৰ ৰেংকত আছে চেট ইণ্ডিয়া আৰু 9 নম্বৰত আছে জি মিউজিক কোম্পানী। চ' এই তিনিওটা চেনেলেই হৈছে সম্পূৰ্ণ ভাৰতীয়, কোনো বিদেশী চেনেল নহয়। চ' এই সফলতাৰ কাৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিব লাগে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইয়াতে खत्म। बाय बाय, टाटा, गुड बाय, गया।